পুনৰ সাংবাদিকক হত্যা। দেশ তথা ৰাজ্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ভীষণ অসুৰক্ষিত। দুৰ্নীতি বিৰোধী স্থিতিলৈ সংবাদ পৰিৱেশনেই কাল। উত্তৰ বিচাৰিছে সাংবাদিক মহলে। भारत के कई पत्रकार संगठनों ने कर्नाटक की पत्रकार गौरी लंकेश की हत्या के विरोध प्रदर्शनों का आयोजन किया है। आजमगढ़ पत्रकार संघ से लेकर इलाहाबाद, बनारस, पटना, कोलकाता और महाराष्ट्र और कर्नाटक के ही कई ज़िलों में इस तरह के विरोध प्रदर्शन हुए हैं। दिल्ली में भी पत्रकारों ने अपनी बात यहाँ पर कही है। ये आप पढ़ सकते हैं, पंसारे को मारोगे तो गौरी पैदा होगी, एक गौरी की हत्या से 1000 गौरी पैदा होगी, मैं भी गौरी। तो एक तरह से ये हत्या के प्रति प्रेस क्लब में यहाँ प्रस्ताव पास किया गया है कि इसे ठोस नतीजे पर पहुँचाना पड़ेगा। अभी भी इस तरह की जितनी राजनीतिक हत्याएँ हुई हैं उसकी कोई जांच नहीं हुई है। गौरी की हत्या किसने की अभी तक किसी को ठोस रूप से नहीं मालूम। आप जानते हैं कि यहाँ की न्याय व्यवस्था और जांच व्यवस्था की क्या हालत है। मालूम चलने में कई साल निकल जाएंगे, कई कहानियाँ इस बीच में आ जाएंगी और उनकी सारी निशानी मिटा दी जाएगी। हल जे मैं সাংবাদিকতাৰ যিটো ধৰ্ম সেই ধৰ্মহে পালন কৰিছোঁ। মই যদি ইলিগেল দেখিছোঁ মই ইলিগেলটোৰ বিষয়ে মই ৰাইজক অৱগত কৰাটোৱে মোৰ ধৰ্ম, সেইটোৱে মোৰ দায়িত্ব। মই মোৰ দায়িত্বহে পালন কৰিছোঁ। গতিকে মই জানো যে এনেধৰণৰ চোৰাং ব্যৱসায়ী চক্ৰ এটাই তাক অতি পৰিকল্পিতভাৱে হত্যা কৰিছে। এইটো দীৰ্ঘদিনীয়া পৰিকল্পনা। ৰহস্যজনক দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল ৰাজ্যৰ এজন সাংবাদিকে। বুধবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা সাংবাদিক পৰাগ ভূঞাই বৃহস্পতিবাৰে পুৱা মৃত্যুক আঁকোৱালি ল'লে। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ। ৰহস্যজনক দুৰ্ঘটনাত পৰাগ ভূঞাৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে এই ঘটনাৰ CID তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এটা বৈদ্যুতিন মাধ্যম আৰু এখন দৈনিক বাতৰি কাকতৰ কাকপথাৰৰ স্থানীয় সাংবাদিক পৰাগ ভূঞাৰ আকস্মিক মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে হত্যাৰ সঠিক তদন্ত বিচাৰি ৰাজ্যজুৰি এতিয়া প্ৰবল প্ৰতিবাদৰ ঢৌ। কিন্তু প্ৰশ্ন হয়, এই সাধাৰণ দুৰ্ঘটনা আছিল নে? নিশাৰ জয়াল অন্ধকাৰত কলমৰ শক্তিক মষিমূৰ কৰাৰ অপচেষ্টা। কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাই আপোচবিহীনভাৱে সাংবাদিকতা কৰিছিল। আৰক্ষী থানাৰ নিচেই নিলগতে ঘটি গৈছিল এই অঘটন, যেন পূৰ্ব পৰিকল্পিত এক ৰাজনৈতিক হত্যা। উল্লেখ্য, কিছুদিন পূৰ্বে তেওঁ এটা খবৰ ৰাজহুৱা কৰিছিল। বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্যা গীতাঞ্জলি কাকতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি কৈ কাকপথাৰ থানাৰ OC জনৈক অপূৰ্ব দাসক নিলম্বনৰ ভাবুকি প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ সুসম্পৰ্ক থকা বুলি আৰক্ষীৰ এইগৰাকী উপ পৰিদৰ্শকক থানাত প্ৰহাৰ কৰাৰ উপৰিও লকআপৰ পৰা বলপূৰ্বক আছামী উলিয়াই লৈ গৈছিল। এই খবৰো প্ৰকাশ কৰি বিজেপিৰ এছাম নেতাৰ কৰ্মকাণ্ড উদঙাই দিছিল নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাই। কিন্তু কেতিয়ালৈ সাংবাদিকৰ কেঁচা তেজেৰে ৰক্তাক্ত হৈ থাকিব অসম? চন 1987 নগাঁও কামপুৰত হত্যা কৰা হৈছিল দ্য আছাম ট্ৰিবিউনৰ সাংবাদিক পুনৰ্মল আগৰৱালাক। চন 1991 তাৰিখ 9 আগষ্ট শিৱসাগৰত কমলা শইকীয়া। চন 1995 তাৰিখ আগষ্টৰ 9 সাংবাদিক পবিত্ৰ নাৰায়ণ। 1996 চনৰ 17 মেত হত্যা কৰা হৈছিল চিৰনমস্য সাংবাদিক পৰাগ কুমাৰ দাসক। ইয়াৰ উপৰিও অসমৰ ভিন ভিন প্ৰান্তৰ বহু খ্যাত অখ্যাত সাংবাদিকে ৰাষ্ট্ৰযন্ত্ৰৰ ভয় ভাবুকি সময়ে সময়ে পাই অহাৰ ভয়ংকৰ ঘটনা সকলোৰে জ্ঞাত। শিৱসাগৰৰ পবিত্ৰ নাৰায়ণ
দ্য নৰ্থ ইষ্ট টাইম, গোৰেশ্বৰৰ দীপক স্বৰ্গীয়াৰী আৰু মানিক দেউৰী, কোকৰাঝাৰৰ পাঞ্জা আলী, হোজাইৰ নুৰুল হক, শিৱসাগৰৰ ফটো সাংবাদিক আলফ্ৰেড সাজাদ, শিৱসাগৰৰ জিতেন চুতীয়া, বৰপেটাৰ ৰত্নেশ্বৰ শৰ্মা শাস্ত্ৰী, ধুবুৰীৰ দীনেশ ব্ৰহ্ম, আগিয়া গোৱালপাৰাৰ ইন্দ্ৰমোহন হাকাচাম, আমাৰ অসম, গোলাঘাটৰ প্ৰহ্লাদ গোৱালা, অসমীয়া খবৰ, শুৱালকুছিৰ কনকৰাজ মেধি, হোজাইৰ মহম্মদ মুছলিম উদ্দিন, ভৱানীপুৰৰ বডোচা নাৰ্জাৰী, বড়োলেণ্ড টিভিৰ, কোকৰাঝাৰৰ জগজিৎ শইকীয়া, আমাৰ অসম, গুৱাহাটীৰ অনিল মজুমদাৰ, আজিৰ কাৰ্যবাহী সম্পাদক, হোজাইৰ বিমলা প্ৰসাদ তালুকদাৰ, স্বতন্ত্ৰ আৱাজ কাকতৰ সম্পাদক, ধুবুৰীৰ ৰাইনু নাইমে, গণচাবুক, দেশবাৰ্তা কাকতৰ আদিৰ দৰে সাংবাদিকক হত্যা কৰা হৈছে এইখন ৰাজ্যত। সাংবাদিক দিবন ডেকাৰ হত্যাৰ আজিও নোলাল সুবিচাৰ। তদন্তৰ ফাইল এতিয়াও এলান্ধুময়। নিৰ্যাতিত হোৱা সাংবাদিকৰ তালিকা দীঘল। চৰকাৰী পৃষ্ঠপোষকতাতেই ৰাষ্ট্ৰীয় কাৰাগাৰৰ অন্ধকাৰ পুথুৰীত এসময়ৰ বলিষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, নৰেশ কলিতাক বন্দী কৰিছিল। ইতিহাসে মচিব নোৱাৰা ই এক কলা অধ্যায়। সাংবাদিকৰ কল্যাণ, সাংবাদিকৰ নিৰাপত্তা আদিবোৰ এতিয়া কেৱল শ্লোগান। সাংবাদিকৰ নিৰ্যাতন বা হত্যাকাণ্ড হলে কিছুদিন ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয়, তাৰ পাছত সকলো নিমাত। এয়া গণতন্ত্ৰৰ বিৰুদ্ধে চৰম ভাবুকি। ৰাষ্ট্ৰ তথা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আজি সাংবাদিকসকল অসুৰক্ষিত। ক্ষমতাক প্ৰশ্ন কৰা মানেই যেন বন্দিত্বৰ জীৱনক হাত বাউল দি মতা। ক্ষমতাৰ খতে সাংবাদিকৰ যুদ্ধ মৃত্যু পৰ্যন্ত চলে, নাথাকে মাথোন নিৰাপত্তাহে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ষ্টাৰ 7 নিউজ।